নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ ডাঙৰ মাইনাৰ বাৰ্থডে। ৰাতিপুৱাৰে পৰা আমনি কৰি আছিল কেক এটা লাগে বুলি, সেয়ে কেক এটা আনি দিলোঁ আৰু লগৰ ল'ৰা ছোৱালীখিনিৰ সৈতে কেকটো কাটিলোঁ। আপোনালোকে তাক আশীৰ্বাদ কৰিব। আমাৰ দিনততো এইবিলাক নাছিলে, আমি এইবিলাক কাটিবই পোৱা নাছিলোঁ। গতিকে আজিকালি ল'ৰা ছোৱালীক কেক নিদিলেনো ক'ত বাৰ্থডে হ'ব, সিহঁতকতো কেক লাগিবই। সেইকাৰণে কেক এটা আনি লগৰ ল'ৰা ছোৱালীখিনিৰ সৈতে তাইক কাটিব দিলোঁ। আৰু কেক কাটিব পাই সকলো ল'ৰা ছোৱালীখিনিৰে বহুত ফূৰ্তি লাগিল। এনেকৈ তাই বাৰ্থডেটো চেলিব্ৰেট কৰিলে আমাৰ ঘৰতে, আৰু ইহঁতৰ সুখতে আমাৰো সুখ। ইহঁতৰ কাৰণে দিনৰ দিনটো কষ্ট কৰা যায় আৰু ইহঁতৰ লগতে দিনৰ দিনটো লাগি থকা যায়। যদি ইহঁতৰ সুখটোতো আমি বিচাৰিবই লাগিব, আৰু ইহঁতক কাকো মাতিব লগা হোৱা নাই। তাই নিজে নিজে লগৰ ল'ৰা ছোৱালীখিনি বিচাৰি বিচাৰি মাতি আনিছে। কাক কেনেকৈ ক'ৰ পৰা মাতিছে ক'ব নোৱাৰোঁ, কেনেকৈ খবৰ পাইছে, কিন্তু গোটেইখিনি অহাৰ কাৰণে ভাল লাগিছে। আৰু গোটেইখিনি ল'ৰা ছোৱালী আমাৰ ঘৰৰ ওচৰৰে হয়, তথাপিও দুজনমান আহিব থাকি গ'ল। সিহঁত মানে গৰম বন্ধৰ কাৰণে ফুৰিব গৈছে। আৰু মই বাৰ্থডেৰ বৰ বিশেষ আয়োজন কৰাও নাছিলোঁ। সিহঁতে যে এইখিনিতে ইমান ধুনীয়াকৈ ফূৰ্তি কৰিছে, তাৰ বাবে আমাৰো বৰ ভাল লাগিছে। আৰু আজিকালি ল'ৰা ছোৱালীবিলাক বহুত এডভান্স হয়, ইহঁতে মানে পটককৈ বহুত কথা আয়ত্ব কৰি ল'ব পাৰে। চাওকচোন বাৰু ইহঁতৰ ফূৰ্তি। আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিলোঁ, আৰু আপোনালোকে তাইক আশীৰ্বাদ দিব আৰু লগতে মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰি দিব। সৰু মাইনাটোৱে বোলে খাবই নাপালে, তাইক খালি ফুলটো লাগে। তাই বোলে ফুলটোহে খাব। দেখিছেনে বাৰু কথা? ফুলটো খাব ৰখি আছে তাই, চাবচোন। তাইক ফুলটোহে লাগে, কি যে হ'ব নহয়। আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিলোঁ। পুনৰ এটা নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।